গোটেই বিশ্বত ভাৰত হৈছে চাহ উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় সৰ্ববৃহৎ দেশ। ভাৰতৰ ভিতৰত 52% চাহৰ উৎপাদন এখন ৰাজ্যৰ পৰাই আহে আৰু সেইখন হৈছে আমাৰ অসম। আমাৰ অসমতে আছে বিশ্বৰ চাহৰ ৰাজধানীখন যোৰহাট। গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহৰ বাগিচাখনো আমাৰ অসমতে আছে আৰু এইখন আছে বিশ্বনাথ চাৰিআলিত আৰু ইয়াৰ নাম হৈছে মইনাবাৰী টি ষ্টেট। ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমতে চাহ খেতি আটাইতকৈ বেছি পৰিমাণে কৰা হয়। ইয়াৰ কাৰণকেইটা আপোনালোকে জানেনে? আহক আজি ডিছকাছ কৰোঁ। চাহ খেতিৰ কাৰণে ন্যূনতম বৰষুণ লাগে 150 চেণ্টিমিটাৰ আৰু আমাৰ অসমত বৰষুণৰ পৰিমাণ প্ৰায় 200 চেণ্টিমিটাৰ। খেতিৰ বাবে অপ্টিমাম টেম্পাৰেচাৰ হৈছে 20 পৰা 30 ডিগ্ৰী চেলচিয়াছ আৰু আমাৰ অসমত 23 পৰা 33 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ দেখা পোৱা যায়। চাহ খেতিৰ কাৰণে লেটেৰাইট মাটিৰ প্ৰয়োজন হয় আৰু আমাৰ অসমৰ বেছিভাগতে এইবিধ মাটি পোৱা যায়। আৰু শেষত আপোনালোকলৈ এটা কুৱেশ্যনটো হৈছে আমাৰ অসমৰ কোনখন জিলাক চাহৰ জিলা বুলি কোৱা হয়? উত্তৰটো কমেণ্টত জনাব।